নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই উৎপল দাস চাওক আজিৰ সংবাদ মাজুলী বনগাঁওস্থিত শংকৰদেৱ শিশু নিকেতনত পালন কৰা হয় সাংস্কৃতিক মহোৎসৱ নিউজৰ এক বিশেষ প্ৰতিবেদন মাজুলী বনগাঁওস্থিত এখনি আগশাৰীৰ শিক্ষানুষ্ঠান শংকৰদেৱ শিশু নিকেতন এই বিদ্যালয়খনে ইয়াত অধ্যয়নৰত প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক পাঠ্যপুথিৰ শিক্ষাৰ বাহিৰেও আন আন বিষয়ৰ লগত চিনাকি কৰাই আহিছে এই বিদ্যালয়খনৰ বাৰ্ষিক উৎসৱ হৈছে সাংস্কৃতিক মহোৎসৱ যোৱা 2 বছৰে কৰোনা মহামাৰীৰ বাবে এই উৎসৱৰ উদযাপন কৰাত আহি পৰিছিল বাধা এই বছৰ কৰোনা মহামাৰীৰ ভয়াৱহতাৰ কম হোৱাৰ বাবে বিদ্যালয়খনে উদযাপন কৰিবলৈ আগবাঢ়িছে বিদ্যালয়খনৰ বাৰ্ষিক উৎসৱ সাংস্কৃতিক মহোৎসৱ ভাগি এই সাংস্কৃতিক মহোৎসৱ অনুষ্ঠানটোৱে নিকেতনৰ অধ্যয়নৰত প্ৰায় 300 ছাত্ৰ ছাত্ৰীক নিজৰ প্ৰতিভা বিকাশৰ মঞ্চ দিয়ে আৰু ছাত্ৰ ছাত্ৰীসকলেও নিজৰ প্ৰতিভা বিকাশ কৰাৰ সুবিধা পায় এই বছৰ দুদিনীয়াকৈ অনুষ্ঠিত কৰিছে এই মহোৎসৱ ভাগি প্ৰথম দিনা ছাত্ৰ ছাত্ৰীসকলে বৰগীত দিহানামকে আদি কৰি বিভিন্ন ধৰণৰ অনুষ্ঠান পৰিৱেশন কৰিব দ্বিতীয় দিনা বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলৰ অভিনয়ে শ্ৰীকৃষ্ণৰ ৰাসলীলা পালন কৰিব এই মহোৎসৱ ভাগিক লৈ বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে শিক্ষক শিক্ষয়িত্ৰী অভিভাৱকসকলৰ মাজতো আনন্দৰ উৎসাহ দেখিবলৈ পোৱা গৈছে পাঠ্যপুথিৰ শিক্ষাৰ বাহিৰেও ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয়খনৰ আন বিষয়ৰ লগত চিনাকি কৰাই আহিছে যাৰ কাৰণে মাজুলীৰ সাধাৰণ ৰাইজেও বিদ্যালয়খনিক প্ৰশংসা কৰি আহিছে নিকেতনৰ বাৰ্ষিক উৎসৱ হৈছে আমাৰ সাংস্কৃতিক মহোৎসৱ প্ৰতি বছৰে আমি পালন কৰি আহোঁ ইয়াৰ বিশেষত্বটো হৈছে যে অংকুৰ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে যিমান ছাত্ৰ ছাত্ৰী আছে সেই দিনটোত সেই মঞ্চত প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীয়ে নিজৰ প্ৰতিভা বিকাশ কৰে প্ৰায় 3 শতাধিক ছাত্ৰ ছাত্ৰী একেখন মঞ্চত একে সময়তে প্ৰতিভা বিকাশৰ এটা সুবিধা লাভ কৰে বিগত 2 বছৰ আমি কোভিড-19ৰ বাবে সেই পৰিৱেশ পোৱা নাছিলোঁ সেয়েহে এই বছৰ আমি দুদিনীয়া কাৰ্যসূচী আৰম্ভ কৰিব বিচাৰিছোঁ প্ৰথম দিনা সাংস্কৃতিক মহোৎসৱ পূৰ্বৰ দৰে হ'ব আৰু দ্বিতীয় দিনা আমাৰ শ্ৰীকৃষ্ণৰ ৰাসলীলা এই ৰাসলীলাত অভিনয় কৰিছে আমাৰ বিদ্যালয়ৰ সকলো ছাত্ৰ ছাত্ৰীয়ে যেহেতু মাজুলী ৰাসৰ কাৰণে মাজুলীত এটা নাম আছে আৰু সেয়ে আমি ৰাসলীলাৰ পূৰ্বে যেহেতু আমি ৰাসৰ সময়ত মঞ্চ নাপাওঁ সেই ৰাসলীলাৰ পূৰ্বে আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ অভিনয়েৰে এইবাৰ ৰাসলীলা আৰম্ভ কৰিবৰ কাৰণে ইতিমধ্যে আমি প্ৰস্তুতি সম্পূৰ্ণ কৰিছোঁ ৰাস যিহেতু এতিয়া মাজুলীত ৰাসৰ বতৰে আমাৰ স্কুলতো তেনেকৈ পাতিছে সাংস্কৃতিক মহোৎসৱ উপলক্ষে দুদিনীয়া কাৰ্যসূচীৰে প্ৰথম দিনা সাংস্কৃতিক মহোৎসৱ আছে তাৰপিছত দ্বিতীয় দিনা ৰাস পাতিছে স্কুলৰ সকলোৱে মিলি বহুত ভাল লাগিছে বহুত ভালেই লাগিছে মই ধৰিত্ৰী অকণমান গাই দিবলৈ লৈছোঁ সৃষ্টিকৰ মোৰ দুখৰ কাহিনী কি জনাম নিয়ন্তাৰ আজ্ঞা অনুক্ৰমে আৰু তেওঁৰ এই বিনোদৰ বাবে এনেহেন বিনন্দীয়া সৃষ্টি ৰচনা কৰিছিল প্ৰকৃতিৰ বুকুত অনুপম সৌন্দৰ্য ৰাখি সন্নিৱেশ কৰিছিল বহুত ভাল লাগিছে আমাৰ আমি গোটেইখিনিয়ে ভাও লৈছোঁ আৰু আমি বহুত সুখী হৈছোঁ যোৱা বছৰ আমাৰ ৰাসলীলা হোৱা নাই সাংস্কৃতিক মহোৎসৱ কোভিড-19ৰ বাবে সাংস্কৃতিক মহোৎসৱ হ'বলৈ নাপালে সেইবাবে এই বছৰ বৰ ডাঙৰকৈ পাতিছে মই গোপ বালক আৰু মই ভদ্ৰহেন পাইছোঁ সখা কৃষ্ণ এই মুকলি বৃন্দাবনত বাৰু এই অসুৰটো ক'ৰ পৰা ওলালহি মাজুলীৰ পৰা দেৱজিৎ বৰাৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও বেজেৰাৰ মিনি ষ্টেডিয়ামত অনুষ্ঠিত হৈ যায় এখনি ফুটবল প্ৰতিযোগিতা উদ্বোধন কৰে CM OSD হেমন্ত চৌধুৰীয়ে নিউজ নাওৰ এক ৰিপৰ্ট বীৰদত্ত ক্ৰীড়া সংঘৰ উদ্যোগত বেজেৰা কেন্দ্ৰীয় যুৱ সংঘৰ সহযোগত বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মিনি ষ্টেডিয়ামত বুধবাৰে অনুষ্ঠিত হ'ল পঞ্চম বাৰ্ষিক CM চেম্পিয়নশ্বিপ ট্ৰফি আমন্ত্ৰণমূলক প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ চতুৰ্থ কোৱাৰ্টাৰ ফাইনেল এই খেলখন উদ্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে লগতে উপস্থিত থাকে তেওঁৰ ব্যক্তিগত সহায়ক প্ৰাণজিৎ ডেকা ইয়াৰ লগতে খেলখনত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা উক্ত খেলখন ফেৰেঙ্গা ফুটবল ক্লাব
চিৰাং আৰু বৰ্ণিহাট ফুটবল ক্লাব মেঘালয়ৰ মাজত অনুষ্ঠিত হয়। উক্ত খেল পৰিচালনাৰ মুখ্য সভাপতি দিলীপ ডেকা আৰু পৰিচালনা সম্পাদক ধ্ৰুৱজ্যোতি বৰুৱা। খেলখনিত প্ৰাইজমানি ফুটবল খেলখন ফেৰেংগা ফুটবল ক্লাবে চিৰাং দলক 4-1 গ'লত পৰাস্ত কৰে। অনুভৱ নহয় একচুৱেলি এই খেলখন মই আজিৰ পৰা 4 বছৰ আগতে এইবাৰ প্ৰথম আমাৰ পঞ্চম বছৰ হ'ল। এই পঞ্চম বৰ্ষ আমাৰ হৰদত্ত বীৰত্ব ট্ৰফি আমি ৰঙিয়াত আৰম্ভ কৰিছিলোঁ আৰু ৰঙিয়াৰ বিভিন্ন প্ৰান্তত এই খেলখন অনুষ্ঠিত কৰা হয় আৰু শেষৰ যি ফাইনেল আৰু ছেমিফাইনেল খেল আমি ৰঙিয়াতে অনুষ্ঠিত কৰোঁ। আৰু এইবেলি অকণমান আমি মডিফিকেশ্যন কৰিছোঁ। হৰদত্ত বীৰত্ব ট্ৰফি আমি ক্লাব কৰিছোঁ আৰু চেম্পিয়নছ ট্ৰফি দিছোঁ, চিএম চেম্পিয়নছ ট্ৰফি প্ৰাইজ মানি এই টুৰ্ণামেণ্টৰ আজি শেষৰখন কোৱাৰ্টাৰ ফাইনেল খেল আমাৰ বেজেৰা মিনি ষ্টেডিয়ামত আৰু বেজেৰা কেন্দ্ৰীয় যুৱক সংঘৰ সৌজন্যত ইয়াত অনুষ্ঠিত কৰা হৈছে। ইয়াত আমাৰ ফেৰেংগা চিৰাঙৰ দল আৰু মেঘালয় যি বৰ্ণিহাট আমাৰ FC আছে, এই দুটা দলে খেল খেলিছে। আশা কৰিছোঁ এই অঞ্চলৰ ৰাইজে ফুটবলৰ প্ৰতি যিটো ধাউতি আৰু উঠি অহা প্ৰজন্মক খেলৰ প্ৰতি যিটো ধাউতি জগোৱাৰ নিমিত্তে এই টুৰ্ণামেণ্টখন আমি আৰম্ভ কৰিছিলোঁ আৰু সেই নিমিত্তে আমি গোৰেশ্বৰ, কৰৰা, ৰঙিয়া আৰু এইবেলি বেজেৰাটো এই খেলখন দিছিলোঁ আৰু ৰাইজে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। আগন্তুক দিনতো এই ট্ৰফিখন অসমৰ বিভিন্ন প্ৰান্তলৈ আমি বিভিন্ন প্ৰান্তৰ আমাৰ বিদেশৰ পৰা আমাৰ যোৱাবেলি টীম আহিছিলে, আগতো আহিছিলে। আমি ভূটানৰ টীম, বেংগলৰ টীম আমি আনিছিলোঁ। আমাৰ পৰৱৰ্তী ৰাজ্যৰ পৰা যেনেকৈ মণিপুৰৰ পৰা এইবেলিও আছিলে, মেঘালয়ৰ পৰা আছে, NC হিলৰ পৰা আমাৰ টীম আহিছিলে। আমি বিভিন্ন প্ৰান্তৰ পৰা খেলুৱৈসকলক আনো আৰু তাৰ প্ৰাইজ মানি আমি প্ৰতিদিন দিওঁ আৰু শেষৰ দিনাখন আমি চেম্পিয়ন ট্ৰফি দিওঁ। আজি সঁচাকৈয়ে আমাৰ এই অঞ্চলৰ ৰাইজৰ কাৰণে এক শুভ দিন। বহু বছৰ বিৰতিৰ অন্তত আজি আমি এখন ভাল খেল উপভোগ কৰিবলৈ পাইছোঁ, ফুটবল খেল। ইয়াৰ অন্তৰালত ৰঙিয়া সমষ্টিৰ বিধায়ক, বৰ্তমানৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা দেৱী আজিৰ পৰা 5 বছৰ আগত এটা স্পৰ্টছ ক্লাব প্ৰতিষ্ঠিত কৰিছিল আৰু তেখেতৰ আহ্বান মৰ্মে আমি এখন খেলা পাবলৈ সক্ষম হৈছোঁ। আজিৰ খেলখন অনুষ্ঠিত হৈছে ফেৰেংগা ক্লাব চিৰাং আৰু বৰ্ণিহাট মেঘালয় ক্লাবৰ মাজত। আজিৰ খেলখন শুভ উদ্বোধন কৰিছে আমাৰ সকলোৰে পৰিচিত স্থানীয় বৰ্তমান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰী দেৱে আৰু আমাৰ মাজত উপস্থিত থাকে তেখেতৰ ব্যক্তিগত সহায়ক প্ৰাণজিৎ ডেকা ডাঙৰীয়াও। এই খেলখন বেজেৰা কেন্দ্ৰীয় যুৱক সংঘৰ সহযোগত অনুষ্ঠিত কৰা হৈছে আৰু বৃহত্তৰ এই অঞ্চলৰ ৰাইজে আজি যথেষ্টভাৱে আমি সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছোঁ। কিন্তু প্ৰতিকূল বতৰৰ কাৰণে খেলখনত কিছু পলমকৈ আমি আৰম্ভ কৰিব লগা হ'ল। যি নহওক অনাগত দিনত আমি এনেধৰণৰ টুৰ্ণামেণ্ট পতাৰ কাৰণে এটা চিন্তা চৰ্চা ৰাখিছোঁ, আমি আলোচনা কৰিছোঁ। অহাবাৰ আমি এই হৰদত্ত বীৰদত্ত চিএম চেম্পিয়নশ্বিপ ট্ৰফিৰ 2খন খেল ইতিমধ্যে দিম বুলি আমাক সেই সংগঠনৰে সভাপতি ভৱেশ কলিতা দেৱে মত ব্যক্ত কৰিছে। ইয়াৰ উদ্দেশ্য এটাই যে উঠি অহা প্ৰজন্মক যাতে আমি খেলৰ প্ৰতি অনুৰাগী কৰি আমাৰ অসমৰ পৰা যাতে ভাল খেলুৱৈ জন্ম দিব পাৰি আৰু শৰীৰ আৰু মন সুস্থ ৰাখিব পাৰি, তাৰে আমি এটা প্ৰয়াস কৰিছোঁ। এই চেগতে মই সংবাদ মাধ্যমৰ কৰ্মীসকলকো ধন্যবাদ জনাইছোঁ। তেখেতসকল আহি যেন এই খেলখনৰ এটা প্ৰচাৰ কৰিছে, তাৰ কাৰণে মই সকলোকে ধন্যবাদ জনাই মই মোৰ ক'বলগীয়াটোত সামৰণি মাৰিছোঁ। কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট, নিউজ নাও।